আজি ঘৰত ভাগৱত পাঠ কৰিছোঁ। আহকচোন আপোনালোকে শুনি ভাল পায়নে? আপোনালোকে সেয়া লকত পঢ়ি পঢ়ি আছে। আপোনালোককো অকণমান শুনাওক। বিকতে ডকৰি ডাল দূৰ কৰি মূল বিচাৰিলে পাই গুৰ গোট পাইলে নত যত ডাল তাত লুকাই জনা ঈশ্বৰক জানে জাত পৰে আদি নাই পুৰুষ উত্তম নাহিকে ঈশ্বৰ চৰণ। ভকতসকলে যিহেতু ভাগত পঢ়ি আছে, ইয়াতে কথা কৰিবলৈ মানে বেয়া লাগে, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান শুনাওঁ বুলি। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব দেই। আৰু অকণমান পাছতে জলপানৰ ব্যৱস্থা কৰিছোঁ। জলপানৰ ব্যৱস্থাটো হ'ব, যদি কাৰোবাৰ খাবলৈ মন আছে তেতিয়াহ'লে আহিব। এতিয়ালৈ আহিছে। জলপানৰ ৰংকেইটা দেখিবলৈ বাৰু কেনেকুৱা লাগিছে, ধুনীয়া লাগিছেনে?